হেল্ল' এভৰিৱান, আপোনালোকক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। মই এইফালে খানা বনাই আছোঁ বাৰু দেই। মাছ আৰু ভাত আৰু মাংসটো হৈ গ'ল। এতিয়া লাষ্টত মই পোলাও বনাই আছোঁ, আপোনালোকক দেখুৱাম দেই। ফাৰ্ষ্ট টাইম বনাইছোঁ, কেনেকুৱা হয় নাজানো। জহা চাউলৰ পোলাও দেখুৱাইছোঁ চব। একদম ধুনীয়াকৈ লৰাই আছোঁ, একদম জহা পূৰা গোন্ধটো আহি গৈছে, একদম ভাল লাগি গৈছে। আৰু আপোনালোকক মই কি আইটেম বনালোঁ সকলোখিনি দেখুৱাই আছোঁ, চাই থাকক। পটলে ইছাটো জুই সেকিছে আমাৰ ঈশ্বৰে। এয়া আমাৰ ভেলাঘৰত চাহৰ যোগাৰ। এইটো চায়ে আছে ফাইনেলি এয়া মাংস হৈ গ'ল। মাংস এয়া তাৰপিছতে আৰু এইফালে মই মাছ বনাইছিলোঁ, মাছো এয়া আৰু ভাতকেইটা আপোনালোকক দেখুৱাই দিছোঁ, আৰু লগতে পোলাওকণো দেখুৱাই দিছোঁ বাৰু। কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন দেই। এয়া বাঢ়ি পেলাই দিলোঁ, এইজনে খাই আছে দেখিছে নহয়। এয়া আমাৰ ভেলাঘৰত খাবলৈ অহা মানুহ দেই, সকলোৱে খাই আছে। আপোনালোকে ভেলাঘৰত বা এনেকৈ খাই নাখায় ক'বচোন দেই। ধন্যবাদ।